हेलो फ्रेंड्स, आशा करूँ सकलो भाले आछे। আজি मैं ये भिडिओत एसएसर अधीनत काम करा प्रार्थीসকলৰ स्पेशल टेट केতিয়া अनुष्ठित हब और इभि सन्था शिक्षामंत्री साक्षात এই সম্পর্কে मैं এই ভিডিওটোত আলোচনা কৰিম। গতিকে ভিডিওটো শেষলৈকে চাব। বিশেষ টেটৰ দিন ঘোষণা নকৰাত ক্ষুদ্ৰ সংযোগী শিক্ষাকৰ্মী 1 ছেপ্টেম্বৰ সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও। গতিকে আপোনালোকে দেখা পাইছে যে বিশেষ টেটৰ 1 ছেপ্টেম্বৰত সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও কৰিব। এই এইটো ক্ষুদ্ৰ সংযোগী শিক্ষাকৰ্মীসকলে গতিকে সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাৰ তৰফৰ পৰা সকলোকে 1 ছেপ্টেম্বৰত সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও কৰিব বুলি ঘোষণা কৰিছে। গতিকে আপোনালোকে সকলোৱে সাজু থাকক আৰু বিশেষ টেটৰ দিন এই 1 ছেপ্টেম্বৰত সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাওৰ দাবীত সংযোগী শিক্ষাকৰ্মী ঘোষণা কৰা আন্দোলনত সদৌ অসম আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাই পূৰ্ণ সমৰ্থন আগবঢ়াইছে। লগতে আমিও তেওঁলোকৰ লগত 1 ছেপ্টেম্বৰত সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিম বুলি ঘোষণা কৰিলোঁ। গতিকে আপোনালোকে দেখাই পাইছে যে সংযোগী শিক্ষাকৰ্মীসকলে অৰ্থাৎ অসম আকৌ ইভি সন্থা অসম শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰা বুলি এটা ফেচবুক পেজত পোষ্ট কৰা দেখা গৈছে। আপোনালোকে এই পোষ্টটো মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে আপোনালোকে চাই লওক। ডেট আছে 17 আগষ্ট। ইভি সন্থা অসম 17 আগষ্ট 2021। প্ৰিয় অতিথিসকল, আজি মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া এখন বৈঠকত অনুষ্ঠিত হৈ যায় আৰু যাৰ বাবে আমি পুৱাই পৰাই গুৱাহাটীত অৱস্থান কৰি আছোঁ। দুপৰীয়া সময়ত বিশেষ টেট পৰীক্ষাৰ নিয়ন্ত্ৰণৰ সৈতে এক সাক্ষাৎত মিলিত হওঁ। তেখেতৰ পৰা জানিব পাৰিলোঁ যে অসমত 4টা টেট পৰীক্ষা অনুষ্ঠিত হ'ব। ভাল খবৰ এয়ে যে আটাইতকৈ আগত সৰ্বশিক্ষাৰ পেৰা টিচাৰসকলৰ বিশেষ টেট অনুষ্ঠিত কৰিব। তাৰ পিছত সাধাৰণ টেট আৰু তাৰ পিছত ST হিলছৰ গাৰো মণিপুৰীসকলৰ টেট হ'ব। আমাৰ স্থগিত হোৱা পৰীক্ষাৰ পুনৰ পাতিব, তাৰ বাবে ঘোষণাৰ প্ৰয়োজন নাই। অপেক্ষা কৰক, এই চলিত মাহতে আমাৰ টেট নটিফিকেশ্যন ওলাব আৰু অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিব। গতিকে সময় বহুত কম, গতিকে অধ্যয়নৰ কথা পাহৰি নাযাব। ধন্যবাদেৰে শেখ আব্দুল্লাহ সভাপতি ইভি সন্থা অসম। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিব।